চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ এটা নতুন ৰেচিপি লৈ আহিছোঁ, আমৰ আচাৰ। আপোনালোকে চাই থাকিব মোৰ এই ৰেচিপিটো। এয়া আমি আম পাৰিব আহিছোঁ আমাৰ বাৰীত। আমাৰ এই আমৰ গছ হয় এইডাল। এইজনী মোৰ ভাগিন, মোক আম পাৰি দি আছে। আৰু এইজনী ভতিজী হয়, দুজনীয়ে মোক আম পাৰি দি আছে। খাব পাৰে। আমাৰ আম পাৰা হৈ গ'ল। এইখিনি আমি এতিয়া কাটি মেলাই উহাম। আৰু হৈ পেলাই কি কৰোঁ আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ। এইখিনি মই সৰু সৰু কৰি কাটি লৈছোঁ, আপোনালোকে চাব পাৰে কেনেকুৱা কৰি কাটি লৈছোঁ। এইখিনি মই এতিয়া উহাম, আপোনালোকে চাই থাকিব। এইখিনি আমখিনি মই উহাই লৈছোঁ, আপোনালোকে চাব পাৰে মই কেনেকৈ উহাই লৈছোঁ। এয়া এই উহাই থৈ দিয়া আমখিনিত মই এতিয়া নিমখ আৰু হালধি লগাই লৈছোঁ। এইখিনি এতিয়া মই চালনী এখনত ভালদৰে দি লৈছোঁ, আপোনালোকে চাব পাৰে। বাকলিটো তল পিনে থৈ পেলাই এনেকৈ দি লৈছোঁ মেলি। এইখিনি মই এতিয়া ৰ'দত দিম, দুদিনমান ৰ'দত দিব লাগিব। তাৰপিছত এই আমখিনি মই 2 দিন ৰ'দত দিয়াৰ পিছত শুকাই পেলাই অকণমান হৈ গৈছে। আপোনালোকে দেখিব পাৰিছে কিমানখিনি মই মেলি দিছিলোঁ, আৰু এতিয়া অলপমান হৈ গৈছে। ইয়াতে মই এতিয়া মছলা ব্যৱহাৰ কৰিম, আপোনালোকে চাই থাকিব মই কি দিওঁ। ইয়াতে মই এতিয়া মিঠাতেলখিনি দি ল'ম। এইখিনি মই এতিয়া গৰম হ'ব দিম। এইপিনে মই জলকীয়াৰ গুড়ি দি লৈছোঁ, তাৰপিছত জিৰা জালুকৰ গুড়ি দি ল'ম। তাৰপিছত মিট মছলা, ধনিয়া গুড়ি দি লৈছোঁ। মই ইয়াতে গৰম মছলা দিছোঁ। মই ইয়াতে চিকেন মছলাও দি লৈছোঁ। আপোনালোকে দেখিব পাৰিছে। এইখিনি মই দি লৈছোঁ, দি পেলাই এইখিনি মই লৰাই ল'ম। এইখিনি গৰম হৈ গ'ল, এইখিনি মই তাত ঢালি দিম। ইয়াতে মই জলকীয়া পিচি লোৱা জলকীয়াখিনি দি ল'ম। জলকীয়া গোটা কৰি দিলে ইমান জ্বলা নহয়, সেইকাৰণে পিচি পেলাই দিব লাগে। তাৰপিছত এইখিনি মই ভালদৰে লৰাই ল'ম। মই ভালদৰে মিহলাই লৈছোঁ। এতিয়া মই এইখিনি বৈয়ামত ভৰাই ল'ম। এই আমৰ আচাৰখিনি হৈ গ'ল। মই প্লাষ্টিকৰ বৈয়াম এটাত ভৰাই লৈছোঁ। মোৰ তাত মাছৰ বৈয়াম নাছিলে, সেইবাবে মই এইটোতে ভৰাই লৈছোঁ। আৰু আপোনালোকক ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।